প্ৰসংগ গুৱাহাটীৰ ৰেল ষ্টেচনৰ তেল চুৰি। আসাম টক্সৰ কেমেৰাৰ আগত তেল চুৰৰ বিস্ফোৰণ। গুৱাহাটীৰ ৰেলৱে ষ্টেচনত প্ৰতিখন ৰেলৰ পৰা উলিওৱা হয় তেল। য'ত ৰেলৱে আৰক্ষীয়ে সম্পূৰ্ণ সমৰ্থন কৰে তেল চুৰক। চব ট্ৰেইনৰ পৰা তেল লোৱা হয় নেকি? কিমান তেল লৈছে? 500 লিটাৰ প্ৰতিখন চব ট্ৰেইনৰ পৰা। তাৰপিছত টকা কাক দিব লাগে? পুলিচো দিব লাগে। গুৱাহাটীৰ ৰেল ষ্টেচনত সক্ৰিয় হৈ পৰা তেল চুৰৰ ভাষ্য এয়া। দিন দুপৰতে এনেদৰেই কাকো কেৰেপ নকৰাকৈ ৰেল চালকৰ সন্মুখতে তেল চুৰি কৰা দৃশ্য বন্দী হৈছিল একমাত্ৰ আসাম টক্সৰ কেমেৰাত। দেশৰ আগশাৰীৰ ৰেল ষ্টেচনসমূহৰ ভিতৰত অন্যতম গুৱাহাটীৰ ৰেলৱে ষ্টেচনত থাকে RPF তথা GRP বাহিনীও। কিন্তু GRP RPFৰ সন্মুখতে চলে তেল চুৰি। কাৰণ তেল চুৰে পকেট গৰম কৰে একাংশ GRP RPF তথা ৰেল চালকৰ। শুনক, প্ৰতিখন ৰেলৰ পৰা তেল চুৰি কৰাৰ বাবে কাক কিমান টকা দিব লাগে তেল চুৰে। কিমান দিন ধৰি এইবিলাক চলি আছে? হৈ গৈছে 1 বছৰ। 1 বছৰ। কিমানকৈ দিব লাগে? 50, 100, 150 টকা কৰি 500, 600 ইমান দিব লাগে। মানে তেল লোৱাৰ কাৰণে? এতিয়া একো নকৰে তেওঁলোকে? নকৰে। উল্লেখ্য যে এনেদৰে ভাৰতীয় ৰেল বিভাগত দীৰ্ঘদিনে চলি আছিল চিণ্ডিকেট, য'ত পেলনীয়া সামগ্ৰী বিচাৰিব অহাৰ চলেৰে এনেদৰে প্ৰতিদিনে প্ৰতিখন ৰেলৰ পৰা চুৰ কৰা হয় তেল। কিন্তু আসাম টক্সৰ অভিযানত এই ভয়ংকৰ চিণ্ডিকেট পোহৰলৈ অহাৰ পাছত বিভাগীয় কৰ্তৃপক্ষ কিমান কঠোৰ হয় সেয়াহে হ'ব লক্ষণীয়। কেমেৰা পাৰ্চন ৰাতুল ৰিয়ানৰ সৈতে প্ৰাঞ্জল প্ৰতিম হাজৰিকা, আসাম টক্স।